আৰু বহুত এক্সাইটেড আপোনাৰ ভাই আগে বহুত হাই গাইজ কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ মই এতিয়া আমাৰ ৰেষ্টুৰেণ্ট ক্ল'জ হৈছে আৰু যাব ওলাইছোঁ ৰুমলৈ বৰ্তমান আমাৰ টাইম হৈ আছে 2:32 আৰু আমাৰ তাত 5টা বাজিব আৰু মই এক্সাইটেড হৈ আছোঁ ৰুমত যাবৰ কাৰণে এইটো কাৰণে মানে মোৰ লগৰটো আহিছে সি 2 মাহৰ ছুটীত ঘৰত গৈছিলে আৰু সি আজি আহিছে অলপ আগত আহি পেলাই পাইছে তো বহুত এক্সাইটেড হৈ আছোঁ যাম তাক বহুত দিনৰ 2 মাহৰ পিছত লগ পাম আৰু বিদেশত আছোঁ গম পায় আপোনালোকে তে মানে বহুত ভাল লাগিব আৰু মায়ে বহুত বস্তু দি পঠাইছে আপোনালোকক দেখাম মায়ে কি ঘৰৰ পৰা দি পঠাইছে তে ওলালোঁ ৰুমত যাবলৈ আমাৰ বাছ ৰেডি আছে এইখন বাছ ৰেডি আছে ওলালোঁ ৰুমত যাবলৈ আৰু আপোনালোকক ৰুমত গৈ ডাইৰেক্ট লগ পাম अपना भाई आ रहा है आ गया ऑलरेडी रूम पे तो डायरेक्ट रूमत गई लग करिम तो आहि पाई गलो रूमत गई आसो और बहुत एक्साइटेड अपना भाई आ गया बहुत एक्साइटेड दा किबा कब नेकी মানে আজি গাঁৱৰ পৰা আহিছে অসমৰ পৰা বুইছা তিলপিঠা লাৰু পিঠা এইবিলাক পান চান সব লৈ আহিছে কিছুমান মানে ডিউটিত যাব ওলাই আছে আৰু এইটো হৈ গ'ল আমাৰ বিল্ডিং আমি লাৰুগুটি খাবলৈ আহি আছো বাছবোৰ ওলাই আছে গৈ আছে আমি লাৰুগুটি আহি আছো পাই গ'লো হেত আমাৰ খুৰা গৈ আছে খুল যা চিম ইয়াল্লা খুল পূজা সিম খুলি গ'ল আৰিটো হ'ব আৰু কোৱাচোন ভাবি আহিছিলোঁ কিবা এটা কিন্তু হৈ গ'ল কিবা এটা আহি পাইছোঁ সি শুই আছে মানে আপোনাৰ যোৱাকালি উঠিছিলে যোৱাকালি শোৱাৰ পৰা উঠিছিলে যোৱাকালি ফ্লাইটত উঠিছিলে আৰু প্ৰায় একদিন লাগিছে একদিন বেছি লাগিছে চ' সেইকাৰণে অলপ টায়াৰ্ড হৈ গ'ল চাগে সেইকাৰণে শুই গ'ল আৰু মায়ে কি দিলে দেখাম আপোনালোকক প্ৰথম ফ্ৰেছ হৈ লওঁ গা পা ধুই লওঁ তাৰপিছত লগ পাম এতিয়া হৈ গ'লোঁ ফ্ৰেছ আৰু আপোনালোকক দেখাওঁ কি মায়ে দি পঠাইছে আৰু লগৰটো মানে সি শুই আছে কাৰণ 2খন ফ্লাইট সলাই আহিছে 2খন ফ্লাইট আমাৰ গুৱাহাটীৰ পৰা মুম্বাই আৰু মুম্বাইৰ পৰা কুৱেইট সি কালি উঠিছিল 10টা বজাত আৰু আজি ৰাতিপুৱা পাইছেহি মানে আমাৰ তাতো ৰাতিপুৱা হ'ল 2টা নহয় 1টা বজাত পাইছেহি ইয়াত তে মানে সি একদিন গৈ পেলাই একদিন বেছি হৈছে ইয়াত আহি পোৱাৰ সেইকাৰণে সি অলপ টায়াৰ্ড সি শুই গ'ল আৰু মায়ে কি দিলে দেখাওঁ আপোনালোকক মই চাওক এই গোটেইবোৰ দি পঠাইছে মায়ে এইটো হৈ গ'ল তেলপিঠা বহুত দিনৰ মই তেলপিঠা খাবলৈ পাম তাৰপিছত এইটো হৈ গ'ল আপোনাৰ নাৰিকল পিঠা একদিন হৈ গ'ল ন বস্তুবিলাক অলপ হেৰি হৈ গৈছে তাৰপিছত এইপিনে এইটো হৈ গ'ল খাজুৰি দুটা খাজুৰি বেলেগ দেখা গৈ আছে সেইখিনি হৈ গ'ল আপোনাৰ নিমকি ঘৰত বনাই দিয়া কিন্তু আকৌ নাভাবিব কিনি আনা বুলি চব ঘৰত বনাই দিয়া আৰু এইটো স্পেচিয়েল লাৰু জেঠাই বনাই দিছে লাৰু তাৰপিছত ইয়াত আছে জহা চাউল আৰু এইপিনে চুঙাত আছে আপোনাৰ অমৰা ইয়াত পোৱা নাযায় আনিব দিছিলোঁ আনিছে ইয়াত আছে অমৰা এইটো বঙালী অমৰাটো মনত অলপ দুখো লাগি আছে বহুত দিনৰ মূৰত মায়ে হাতৰ কিবা এটা খাম মই খাজুৰি এটাকে খাই চাওঁ মায়ে হাতৰ বস্তু ক'ত খাব পাম বিদেশত যোন ল'ৰা আছে চবে বুজি পাব কাৰণ ঘৰৰ বস্তু আমাৰ নচিবত নাই সেইটো কাৰণে বেয়াও লাগি আছে ফিলটো ঘৰৰ আহিছে কাৰণ মনটো অলপ বেয়াও লাগিছে কাৰণ মায়ে বনাই দিয়া সেই ভাত মাৰ হাতৰ চব্জি খাই চাওঁ কেনেকুৱানো ঘৰৰ বস্তুৰ মজাই বেলেগ যিমানে যি নকওক আৰু এটা বস্তু দেখাম মই আপোনালোকক যিটো মানে
सबसे इम्पोर्टेंट जो कोई মাজত দেখিছে দেখাই আছো আপোনাক এলোছে লিভাৰৰ মানে মই ভাত খাব নোৱাৰা হলো যখন লিভাৰটা আনি পঠিছিলো আব্বাই পঠাই দিছিল লিভাৰৰ এটো গল কাহৰ তাৰ পিছত এটো গল গেছৰ টেবলেট সৰি জ্বৰৰ ডলো 650 পেৰাচিটামল এবোৰ গল গেছৰ আৰু এটো হৈছে ক্যালসিয়ামৰ তে কোনোবা যদি এনেকে বিদেশ আহে মই ঘৰৰ পৰা আনা নাছিলো আৰু এটো হৈ গল আপোনাৰ ভিক্সটো দুটা ভিক্সৰ কোনোবা যদি ঘৰৰ পৰা আহে মই আহুতে অনা নাছিলো মানে এটো ভুল কাম কৰিছো কাৰণ ইয়াত আপোনাৰ বস্তুবোৰ বহুত দাম আৰু আৰবিয়ান কান্ট্ৰি তে আপুনি ভালকে বুজাও ক'ব না ডক্টৰক জ্বৰ চৰ্দি হলেও তে কোনোবাই ঘৰৰ পৰা যদি আহে নতুন তে গুটেবোৰ বস্তু আগতীয়াকৈ লৈ ল'ব জ্বৰৰ গেছৰ কাহৰ মাথা বিষ হওক এই গুটেবোৰ লৈ ল'ব কাৰণ ইয়াত আহাৰ পিছত আপোনাৰ জ্বৰ হ'ল বা কিবা হ'ল আপুনি ফাৰ্মাসী যাব আপুনি একো ক'বও নোৱাৰে একো বুজিও নাপায় সেইটো কাৰণে মই কওঁ কোনোবা যদি আহে তে বিশেষকৈ আপোনাৰ গেছ বহুত হ'ব জ্বৰৰ এই গুটেবোৰ লৈ আনিব আৰু মনটো বেয়া কাৰণ মাৰ হাতৰ ক'বলগীয়া একো নাই আৰু লগ পাম বেলেগ এটা ভিডিঅ'ত দিয়ক আজি একো নকওঁ আৰু মনটো বেয়া লাগি গ'ল